শাককেইডাল বিচাৰি বিচাৰি আনিছোঁ ইমান কষ্ট কৰি। এইকেইজনী আকৌ যিহে কেইদিনমান দেখিবি মিলি থাকিব, সেই কেইদিনমান আকৌ দেখিব নোৱাৰে অমিল। মোৰ মূৰটো কেতিয়াবা খাই দিয়ে, সেইকাৰণে সিহঁতক কাম বনত নলগাওঁ, চব নিজে নিজে কৰোঁ। ছোৱালীজনীও কি হ'ব হে, মুখেও মাতিব নোৱাৰে বুবা। তাকে মোৰ বৰ চিন্তা হৈ গৈছে আৰু কি যে কৰোঁ আৰু। নোৱাৰোঁ আৰু জানা, সিহঁতক মানে একেবাৰে বনায়ো দিব লাগে, মুখৰ গুৰিয়ে গুৰিয়ে ওলায়ো দিব লাগে। এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু কওকচোন আপুনি? আপোনাৰ মাৰ একো নোৱাৰিছোঁ আৰু এইবাৰ পৰা কিন্তু দৰমহা পালে নিদিব অকণমান কমকৈ দিব, নহ'লে মোক খুজি দিব। মই যে নোৱাৰোঁ আৰু দেই, মই ভনীয়েক যে বেলেগ চাগি দিবা আৰু আৰু লগত নিদি আৰু নিখাওঁ। মই কেনেকৈ সদায় সিহঁতক বনাই খুৱাই দিব লাগিব নেকি? মোৰতো এষাৰ কথাটো আছে, মই কেনেকৈ শুকাই খিনাই গৈছোঁ তুমি গমেই নোলোৱা হৈছা। কি হ'ল পেট নে দুলি? এইটো পেট নে দুলি? মোৰ ভোক লাগিলে ইয়াত পিছত হেৰি মানে তাই কৈছে আকৌ মোক অকণমান ভাল ল'ৰাটোকে চাই দিবা আৰু বুলি পেলাই ক'বও নাজানো দিয়াচোন। হেৰি আকৌ আমাৰ তাই এয়া সৰুজনী আমাৰ আকৌ তাইক মই কৈ আছোঁ যে তাইকো বিয়া দিম বুলি পেলাই তাই কৈ আছে আৰু মোৰ কাৰণে অকণমান ভাল ল'ৰাটোৱে চাই দিবা বুলি। তাকে এইজনী দেখোন তাত কথা পাতি আছে, কয় কওক বা কি কথা লগাই আছে, এনেও ঘৰৰ কথাই লগাই আছে চাগে। কথা পাতি আছে আমাৰ এওঁৰ লগত কথা পাতি আছোঁ আকৌ। আমাৰ এই আইজনীৰ বিয়াৰ কথা। সেইটো ভালেই হৈছে, এনেই বুবা চুবা একেবাৰে খোৱা ওপৰত খোৱা জেমেলা সোপা বুঢ়ীজনীকো খুৱাই দিব লাগে। আৰু এনেকৈ সদায় বনাই মেলি লৈ খুৱাই আমাৰবিলাকে কাম কৰি থাকে, পইচা দি থাকে, বিয়াটো দিব লাগিব সোনকালে দিম বুলি ভাবিছোঁ আৰু ইহঁতক পুহি থাকিব নোৱাৰা নহয়। মোৰো ভৱিষ্যতৰ কথা আছে, আমাৰো নহয় জানো, সেইদৰে ল'ৰা ছোৱালীৰ কথা আছে, নোৱাৰোঁ আৰু বুজিছা। এইটো চাচোন চা, এইটো চা কেনেকুৱা চাইছা মানে? চাইছোঁ আকৌ ভালেই হৈছে দিয়া, একে পাওঁ একে শকত গোটেই পেটডাল ওলোৱা আমি লেখাবিলাক মাৰি গ'ল আৰু যেন তেনে দি দিওঁ আৰু সেইখিনিতে বহি আৰু কেইটামান চাইছোঁ দেখাওঁ দে হা। চকীখন নিলো লৈ আহাচোন। কালৈ চাইছ বাৰু? আমাৰ ভণ্টিলে চাইছো আকৌ। কথা শুনিছোঁ যে কালৈ চাইছ? ভণ্টিলে চাইছো আকৌ। ভণ্টিলে? তেনেকে থাকিলেতো নহ'ব নহয়। চাওকচোন চাওক, এইটো চাওকচোন চাওক, কি বহুত ধুনীয়াটো চাওকচোন চাওক। ইমান পেটুলা ল'ৰাটোলে নিদোৱাই মোৰ ছোৱালীজনী, তাৰমানে ভাল ল'ৰা চাব নোৱাৰিলে ইমান শকত। মিলিব এনেকৈ নক'বই তেনেকৈ আৰু বহুত ভাল ঘৰ। নাই মই এইটো ল'ৰালে নিদোৱাই মোৰ ছোৱালীজনী ইমান লোৱা কি হ'ল আমাৰ এজনীৰ কাৰণে আৰু তেনেকুৱা ল'ৰাই পাব আৰু তাতকে বেছি আৰু কোন নোৱাৰা। আমাৰ ছোৱালীওতো হেৰি নহয় কোন আছেনো? মাক আছে, দেউতাক আছে, তাৰপিছত আকৌ আগে পিছে আৰু কোনো নাই, আপুনি কিন্তু যাবগৈ। তহঁতে চাইছ যদি ভালেই হ'ব চাগৈ ল'ৰাটো। ভাল হ'ব মানে বহুত ভাল। তাই ভাল কথাই চিন্তা কৰোঁ, কিন্তু বৰ পেটডাল ডাঙৰ দেখে। এই পেটডালে নোখোৱাই নহয়, হ'ব বাৰু মই ভাবি চাওঁ বাৰু। হেৰি কৰ ভাবি চাব, হ'ব ভাবি চাম। এই তহঁত দুজনীয়ে যে এইকেইটা বাচচোন বাচ। মই নোৱাৰো ইমান গোন্ধায়ো। ময়ো নেখাওঁ, নোৱাৰোঁ এইবোৰ যে কৰিব নোৱাৰোঁ আৰু দেই মই। তেনেহ'লে কামখিনি ময়ে কৰিব লাগিব নেকি? আপুনি শাকেইডাল বাচি থাকিলেনো কি হয়? মই বাচিলোঁ, শাককেইডাল মই বাচিলোঁ। এই আইজনীৰ কথা তেনেকে নকবিচোন দেই। মা এনেও বিয়া হ'ব, কাম বনবিলাক শিকিব লাগে নহয়। শিকিব মই শিকাম। তহঁতে এতিয়া এইকেইটা বাচি পেলাই ধুনীয়াকে ধুই ল'বি। মই নোৱাৰো ইমান কাম বনত হেৰি কৰে। এই তহঁত কিজনীৰ লগত নোৱাৰি কেনেকৈ হ'ব বাৰু কওকচোন কওক। তাইওতো এখন ঘৰ ধৰি খাব লাগিবগে। ধৰি খাব লাগিব। হ'বচোন হ'ব, তই বৰ মুখখন চলাইছ দে। দেখিছনে মানে মোৰ ছোৱালীজনীৰ ওপৰত তহঁতৰ বৰ নজৰ লাগিছে কিন্তু দেই। মোৰ ছোৱালীজনী বুবা দেখি পেলাই এনেকুৱা কৰিছ। মই ভাবিছো নহয় ছোৱালীজনীৰ কথা বিয়া দি। মা কান্দিব নালাগেচোন, আমি আইজনীৰ কাৰণে ভাল কথাহে চিন্তা কৰোঁ, এনেই কান্দি নাথাকিব। এইজনীয়ে যে এনেই মুখখন পেটে বকি থাকে নহয়, কাম বন ফালেতো নায়ে, ময়ে কৰি থাকোঁ ৰাতিপুৱাৰ পৰা। আপুনি তাইক নাপাওকচোন, এইখিনি কাম কৰিবলৈ দিয়ক। ঐ বোৱাৰী আছোন না, ক'ত আছ এইফালে বোৱাৰীয়া? মোৰ ছোৱালীজনী ঐ তহঁতে তেনেকৈ কান্দি নাথাকিবচোন, তাইক মাতক, কামবিলাক লগাওক। এইফালে কাম কৰিবি কাম কি হ'ল বাৰু, কি হ'ল আকৌ কিয় মাতিছ?
গোসাঁই খৰিয়ালৰ চকু পানী ওলাল যেনেই পাইছো আজি আকৌ এইজনী যে কেনেকে মাক কৈছে ইমান কথা চোকানে আপুনি আকৌ কেনেকে মোৰ কথাবোৰ তেনেকে কৈছে মই কি বৌ আপুনিচোন কৈছিল মই ল'ৰাটো ভাল ভাল বুলি পেলাই মইতো ভালকে চাই দিছো ন তুমিহে চাইছিলা আকৌ মাক তেনেকে ক'লে নহ'ব নহয় আমাৰ এওঁতো কথা আছে কিমান আৰু চাকৰি দৰমহাখিনি দেখিব সেইকাৰণে একেবাৰে তোমাৰ মতাটোৱে অকল নিদিয়ে মোৰ মতাটোৱে দিয়ে হ'ব দিয়ক হ'ব আপুনিও দেখোন কৈছিল দিমকে বুলি মোৰ আগত তুমিহে আগতে আকৌ মাক এইটো ল'ৰা ভাল হ'ব দেখাওক এনেকে কৈছে আপুনিও কৈছে এইটো পেটুলা ভাল বুলিয়ে কৈছে এতিয়া লাভ নাই তাইনো ক'ত আমাৰ একে বিস্তা প্ৰয়োজন নহয় জানো তেনেকে কথা নকবা নহয় এতিয়া চব ঠিক নিদিবা মই ঠিক কৈছো আপুনি ডাঙৰ হোৱাৰ সৰু শিকিব লাগে মোকে বাৰু ইমান হেৰি কৰি দিলে নহ'ব ন মই সত্যটো কৈছো তুমিহে ডাঙৰ সন্মান কৰিব জানিব লাগে আকৌ হ'ব দিয়ক চুপ থাক আয়ো মোৰ ছোৱালীজনীলে তহঁতে মানে ইমান পেটুৱা ল'ৰাটো মই চাই দিয়া নাই মোক নকব তেনেকে ময়ো ভাল ল'ৰাকে চাই দিছো আপোনাৰ সৰু বোৱাৰীয়ে চাই দিছে নহয় মোক কিয় তেনেকে কৈছে মই হ'ব বুলিহে কৈছো এতিয়া গোটেইখিনি দুখ মোৰ গাত কৈছে হ'ব তেনেহ'লে বেলেগে খাম মই নোৱাৰো এইবোৰ কথা লৈ থাকিব নোৱাৰো আপোনালোকে যি কৰে তহঁতে এতিয়া কৈছ তোৰ কাৰণে পেটুলা ল'ৰা এটা চাইছে বৰে হতে গম পাইছনে মই চোৱা নাই নহয় মোক নকবচোন মা তেনেকে মই তাইৰ ভালৰ কাৰণে চাই দিছো তাইৰ ভৱিষ্যত চাই দিছো সেইকাৰণেহে কৈছো তাই তাই চিৰদিনে এনেকে থাকিব নেকি আজি কালি হ'লেই তাৰ 20 বছৰ আৰু কেনেকে থাকিব কওকচোন তেনেকে তেওঁহে বুলি আপোনালোকৰ নোৱাৰিছো আপোনালোকৰ লগত কালি থাকক যোনে যি কৰে এই বোৱাৰীজনী দেখিছনে দেখিছে মা কেনেকে পেটে পেটে গৈছে চব এতিয়া মুখে পাই নহয় তহঁতে এনেও আমাক বেয়াই পাইছ নাপাওঁ দিয়ক কোনেনো খুৱাই আছে মোৰ মতাটোৱে খুৱাই আছে মাহে মাহে পইচা পঠিয়াই থাকে এতিয়াতো ভালটো ভাবিলে মানে তেনেকে কয় ময়ো একো হেৰি নকৰোঁ চিন্তা নকৰা দেখিছ আমাৰ দুজনী খোৱা বোৱাবিলাক তেহেঁতে দেখিবই পোৱা নাই